খুৰাৰ বাবে লাগিছে দিছপুৰত বোলে হাহাকাৰ অৰ্থাৎ অসমৰ জনতা ভৱনত কেবিনেটত তাৰমানে দিছপুৰত এই মধুৰ কাৰণে হাহাকাৰ লাগছে কাৰণ আমি জানাত আমাক বেছি আই দিয়ে কোনে মদাই বুলিয়ে ক'লে বাৰু বেয়া নাপাব মদাইসকলে তাত খুৰা মানে কি ৱাইন শ্বপৰ পৰা বেছি আই পাওঁ মই আপোনাক ভিডিঅ' এটা দেখাই আছোঁ তাত আপোনালোকে কমেণ্টটো ক'ব অলপ মই ভিডিঅ'টো মই অলপ দেখুৱাওঁ বাকীখিনি মই ভালকৈ দেখুৱাইছোঁ ৰাজহৰ ওপৰতে অসম চৰকাৰৰ যি ৰাজহ সেই ৰাজহ বা ৰাজহৰ ভেটি টনকিয়াল হয় শুনিলে ইয়াৰ মই আপোনাৰ বেলেগ ভিডিঅ' এটা দেখাই আছোঁ বেলেগ এটা মই ভিডিঅ' এটা দেখাই আছোঁ আপোনালোকে ক'ব ভিডিঅ'টো মাত্ৰ চাই লওক মই অলপ দেখুৱাই লৈ ইয়াতে তাৰ আপোনালোকক মই স্ক্ৰীণত দেখুৱাই দিওঁ ভালনে আপোনাৰ খবৰ দাদা আছো ভালে আছো কোনে ক'লে কিছুমান টাৰ্গেট থাকে হয় 4,500 লিটাৰ আমাৰ চৰকাৰে বান্ধি দিছে আমাক হয় হয় আমি বিক্ৰী কৰিবই লাগিব হয় আৰু আপুনি খাবই লাগিব शाबाश बेटा बहुत बढ़िया আপুনি নাহিলে নহ'ব নহয় কি খোৱা কথা কৈছে আপুনি মই বাদ দিছো নহয় বাদ দিলি নহ'ব খাবাই লাগব মদ খাবাই লাগব আমাক পইচা দিবই লাগব দিবই লাগব পাতিব নোৱাৰে নহয় তো আপোনালোকে বাদ দিলে আমি কেনেকৈ টাৰ্গেট ফিল আপ কৰিম এইটো কেনেকৈ মানুহ পাগল হৈ যাব এইটো মোৰে কথা মই আপোনালোকৰ পৰা বহুত কিনো নিকিনিও খাওঁ নাখাওঁ এইটো মোৰ কথা আপুনি হলে নহব নহয় দাদা আপোনাৰ কথা হলে নহয় কথা আমাৰো আছেতো কিয় হ'ব বান্ধি দিছে 500 লিটাৰ আমি বিক্ৰী কৰিবই লাগিব আপুনি বিক্ৰী কৰিব লাগিলে আমাৰ পৰা নিকিনিলে আমি কেনেকৈ বিক্ৰী কৰিম সেইটো আমি নাজানিম নহয় আমি আগতে খাইছিলো দাম কম আছিল এতিয়া আমি খাওঁ নাখাওঁ এইটো আমাৰ কথা আপুনি ক'ব লগা কোনে দিলেও খাব লাগিব দাম কমিলেও খাব লাগিব এইটো কথা কয় নহয় দাম পাইছে বুলি নাখাব আমি কেনেকৈ বিক্ৰী কৰিম কেনে দাম দিছি পইচাৰ মালিকে খাবাই লাগিব মদ খাব লাগিব দাম কমিলেও পাৰলেও খাবাই লাগিব আপুনি আজি এটা ফুল লৈ যাব মোৰ পৰা ঠিক আছে আৰু যিটো মানুহে আগতে আপুনি ৰেগুলাৰ হাফ এটা লৈছিলে তো সেইটো মানুহে আজি 1.5 মাহ 2 মাহ ধৰি মোৰ দোকানত অহা নাই আছে মই উঠাই লৈ আহিম আপোনাক হেল্ল' হয় কওক আপুনি ভালকে কৈছো আপুনি আহক আৰু বটলটো লৈ যাওক কিন্তু আমি ইয়াতকে বেয়া কৰিব লাগিলে কিন্তু কথা বেয়া হ'ব इसकी माँ का भोला चेहरा ঠিক আছে খাওঁ নাখাওঁ মোৰে কথা আপোনাক লাষ্ট ৱাৰ্ণিং দিলো আপোনাক আপুনি আহক বটল লৈ যাওক চিধা কথা নহ'লে মোৰ গুণ্ডা পাৰ্টি লৈ উঠাই থৈ আহিব গম পাইছেনে নাই এতিয়াহে আপোনাৰ গুণ্ডা পাৰ্টি মধুৰ কাৰণে গুণ্ডা পাৰ্টি লৈ আহিব ৱাইন শ্বপৰ মালিকে এনেকুৱা টাৰ্গেট দিছে চৰকাৰে ৱাইন শ্বপৰ এতিয়া তাৰমানে মদ নাখালেও বিপদ খাবাই লাগব যদি মদ বাদ দিছে নহ'ব খাবাই লাগব মদ খাবাই লাগব মদ ল'বৰ কাৰণে দোকানত অহা নাই ৱাইন শ্বপৰ মালিকে ফোন কৰি মাতিছি মদ তাৰমানে কি মানুহ নাখালেও জোৰ কৰিলেও খুৱাব আপোনাৰ কি ৱাইন শ্বপৰ মালিকে ৱাইন শ্বপৰ কৰ্মচাৰীয়ে ফোন কৰি মাতব মদ খাবাই লাগব মদ নহবা ঘৰত দাঙি হেলিও আনিম মদ খাবাই লাগব নহবা দাঙি হেলিও আনিম কথা মানে কি এতিয়া আৰু চৰকাৰ নীতি হ'ব লাগে মদ খাব লাগিল নাখাওঁ মাজুলীয়ে বাদ দিছিল সেয়ে আৰু মই ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ আপোনাক দেখুৱাইছোঁ আপুনি শুনিলে কমেণ্টটো কৰকচোন বাৰু তাৰ ওপৰত কমেণ্ট কৰক এতিয়া কি কয়